गोनांथिखौ सुफुंनो गुबुन रायजोनि ट्रास्टआ बेबाराव उदालगुरियाव आगान होफैदों। थांनाय गोलाव समनिफ्राय उदालगुरि जिल्लानि सिङाव थानाय दैफां नोलोबारि ओनसोलाव सुबुं सम्पद सोरजिनाय थांखिजों गायसनजानाय आलारि सोरां एकाडेमिया गोग्गो गियाननि सोरांखौ फरायसाफोरनो होबाय थाबोदों। नाथाय फरायसालिया सरकारजों गनायथि नङै एबा गावारि जानायलाय फरायसालिनि थाखो खथाफोरखौ नांगौ बायदि लुफुंना लानो हायैखौ नोजोर बोनानै बे बाराव आलारि एकाडेमिनि थाखाय 1,50 लाख रांनि आखाइ फोलावदों गुजरात रायजोनि मातुश्री काशिबा गति चेरिटेबल ट्रास्टआ। बेनिनो मोनसे हाबाफारिनि गेजेरजों सिजौ फाउन्डेशननि हेफाजाबाव बाथौ धोरोमारि नेमखान्थिनि गेजेरजों 1,50 लाख रांनि आलारि एकाडेमिनि गोदान फरायसालि थाखो खथाखौ लुफुंनो थाखाय बैसोमुथि थारनाय एबा भूमि पूजन हाबाफारि लानाय जायो। आसाम कल्याण आश्रमनि रायजोआरि नेहाथारि नित्य रंजन दले, सोलोंथाइ नेतारि बाबु चन्द्र बर', गोरायुं नीलकान्त बाग्लारि मोननि बाहागो लानायाव फरायसा फरायसुलिफोरनि दिथागिरि आरो बाथौ धोरोम सिबियारि रायजो राजाफोरनि नुजाथिनायाव हाबाफारिया जाफुंसार महरै जोबनानै थाङो। আজি এই পবিত্ৰ ভূমিত ওদালগুৰি জেগাডোখৰ নাম আছিলে নীলবাৰীত উপস্থিত থকা সকলো বাথৌ ধৰ্মাৱলম্বীৰ বিষয়ববীয়াসকলক আৰু এই আলাৰী একাডেমীৰ কণ ছাত্ৰ ছাত্ৰী আৰু সকলো ইয়াত উপস্থিত থকা এই পবিত্ৰ দিনত মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এই আজিৰ দিনটো এটা বহুত পবিত্ৰ দিন। আমি সঁচাকৈ আমি ভাবিব লাগিব আজি ভাৰতবৰ্ষত বহুতো জেগাত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল আৰু বিশেষকৈ জনজাতি সমাজত আমাৰ বহুত পিছপৰা। জেনেৰেলি মানে আমাৰ তেনেকুৱা বহুত শিক্ষানুষ্ঠান বহুত আমাৰ তেনেকুৱা পিছপৰা। এদিন যেতিয়া মই ইয়াত উপস্থিত আছিলোঁ বিনৰামদাৰ লগতে, তেতিয়া দেখিলোঁ ইমান কণ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ ইয়াত পাঠদান কৰে, কিন্তু আমাৰ কোনো ব্যৱস্থা নাথাকে আৰু চৰকাৰেও তেনেকুৱা ব্যৱস্থা দিব নোৱাৰে। গতিকেলৈ BTAD চৰকাৰেও তেনেকুৱা ব্যৱস্থা দিব নোৱাৰে। জানে আপোনালোকে বহুতো স্কুল থাকে, বাট আমাৰ কি হৈছে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ চবৰে দায়িত্ব আছে। গতিকেলৈ আমি সেইটো কাৰণে কল্যাণ আশ্ৰম অসমে আৰু গুজৰাট কেশুবাই চেৰিটেবল ট্ৰাষ্ট মিলি আমি কিয়নো ইয়াত এটা আটকধুনীয়া এটা ধুনীয়া স্কুল এখন স্থাপন কৰিব পাৰোঁ। আমাৰ জনজাতি ল'ৰাসকলে ছাত্ৰ ছাত্ৰীসকলে ইয়াত পাঠদান কৰি ভাল দেশৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবৰ কাৰণে। গতিকে এইখিনি উদ্দেশ্য লৈ আমি আজি পবিত্ৰ বাথৌ পৰম্পৰাদি আমি আগবাঢ়ি আহিছোঁ আজি স্কুলৰ কাৰণে। হয় হয়, তেনেকুৱা এমাউণ্ট তেনেকুৱা ফিক্স তেনেকুৱা আমাৰ নাথাকে। আমি গ্ৰাউণ্ড প্লাছ ওৱান এটা আৰ্হিৰে আমি এতিয়া তৈয়াৰ কৰিম এটা আটকধুনীয়া। আমাৰ আপোনালোকে জানে এই সন্মুখতেই যে তাৰ মডেলটো আছে। গতিকেলৈ এনেকুৱা আটকধুনীয়া এখন স্কুল গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছোঁ। কাৰণ এই কণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ দেশৰ ভৱিষ্যত, আমাৰ জনজাতিসকলৰ একোটা ভাল নাগৰিক হিচাপে ভাল কাইলৈ চাকৰি কৰিব। কোনোবাই আকৌ সেই চাকৰি কৰি নিজৰ বড়ো সমাজক, নিজৰ জনজাতি সমাজক আকৌ আগুৱাই নিবৰ কাৰণে ভগৱানৰ ওপৰত এখেতসকলক মই প্ৰাৰ্থনা যাচিছোঁ আৰু সেই পবিত্ৰ এই কাম কাজটো ভালকৈ সুচৰাই চলাই নিবৰ কাৰণে মানে ভগৱানৰ ওপৰত মই প্ৰাৰ্থনা কৰি মই ইমানতে সামৰিছোঁ। হয়, মাতোশ্ৰী ট্ৰাষ্টে এখেতসকলৰ ট্ৰাষ্টটো গুজৰাট বেছড হয়। এখেতসকলে প্ৰায় ভাৰতবৰ্ষত প্ৰতিটো ষ্টেটতে জনজাতি সমাজত এখেতসকলে এনেকুৱা স্কুল নিৰ্মাণ কৰিছে। ছত্তীশগড় হওক, ঝাৰখণ্ড হওক, উত্তৰাঞ্চল হওক, এতিয়া প্ৰায় অসমত এখেতসকলে প্ৰায় 12খন স্কুল নিৰ্মাণ কৰা হৈছে। বিশেষকৈ কোকৰাঝাৰত অলৰেডি নিৰ্মাণ কাৰ্য সমাপ্ত হৈছে। ডিমা হাছাওতো 2খনকৈ বিদ্যালয়, কাৰ্বি আংলঙত 1খনকৈ বিদ্যালয়, লখিমপুৰত কল্যাণ আশ্ৰম স্কুল 2খনকৈ এখেতসকলে নিৰ্মাণ কৰি দিছে। আমি সঁচাকৈ ভাগ্যৱান, এনেকুৱা এজন মানুহ আমি লগ পাইছোঁ ভগৱান তুল্য, যিসকলৰ মানৱ ধৰ্মক মানে
এখেতসকলক আগুৱাই নিবৰ কাৰণে প্ৰয়াস সেইখিনি সঁচাকৈ আমি এখেতসকলক আৰু শক্তি দিয়ক ভগৱানে, গুৰুজীক আৰু শক্তি দিয়ক। গতিকেলৈ আমি আৰু ভাবিছোঁ আজি আলাৰী একাডেমিয়ে নহয়, আজি বড়োলেণ্ডত বসবাস কৰা প্ৰতিটো জনজাতিয়ে আমাৰ ট্ৰাইবেল এলেকাত যিমানটা এনেকুৱা পিছপৰা স্কুল আছে আমি নিৰীক্ষণ কৰিম, আমি গৈ কেতিয়াবা চাম ক'ত ক'ত, আৰু আমি এনেকুৱা স্কুল আৰু নিৰ্মাণ কৰিবলৈ আমি চেষ্টা কৰিম।